কবিতা লিখি জেললৈ যাম, বিপ্লৱ বিচাৰি লাভ নাই। বব দিনালক কাণত গুজি কনচাৰ্ট খনত নচিকেতাক বিচাৰো। নিজকে চাল্লাহ বুলি কৈ জিন্দগীক গালি বনাব পাৰো। আৰে মন্ত্ৰীক হাৰামজাদা বলাৰ দম নাই। মোৰ বিপ্লৱে ৰাজপথত টায়াৰ অথবা মূৰ্তি জ্বলাব পাৰে। পাৰে প্ৰেমিকাৰ বাবে মাৰিব ৭২ ঘণ্টীয়া চকা বন্ধ চিৎকাৰ। শব্দক গুলি বনাব নোৱাৰে অথবা কলমক বলদুজাৰ। ফেচিবাদৰ হাৱাত ছিঙি যায় ভাৰতবৰ্ষৰ গেঞ্জি। লালকিল্লাৰ ফালে মুখ ঘূৰাই পেচাব কৰা জিগাৰ নাই। পাৰ্লিয়ামেণ্টৰ চিৰিত মূৰ্ণত কৰা দিৱানা মই। বুদ্ধিজীৱীৰ মুখ মোৰ কবিতাৰ প্ৰাণ। বেতুপাতৰ কল্পচিত্ৰত সংস্কৰণৰ তাৰিখ। বহু বছৰ গৰকি গ'ল, কবিয়ে জেললৈ যোৱা নাই। কবিতা লিখাৰ উত্তম ঠাই কাৰবদ্ধ জেলখানা। কবিতা লিখি জেললৈ যাম। শ্ৰীগালৰ পেটত শ্ৰীগাল জন্ম লয়, কুত্তাৰ পেটত কুত্তা, বোকাৰ পেটত পদ্ম জন্ম লয়, মাক্সৰ পেটত মাক্সৰ বাচ্চা। শুৱৰে কবিতা নাখায়, ভাল পায় কচু। কাব্যিকতাত লাভ নাই। কবিতা বাৰীত কচু খেতি কৰি এইবাৰ পাচনতন্ত্ৰৰ কৰিম জিনাৰাম। কবিতা লিখি জেললৈ যাম। ত্যাগ কৰিছো কাব্যকৰণ নচ্ছাক কৰি প্ৰতীক চিত্ৰকল্প চুৰমাৰ কৰি ছন্দ অলংকাৰৰ ডিঙি মূৰ কাটি তৰোৱালৰ দৰে চিধা কৰি কবিতা বুকু বৰাবৰ ১৮ ইঞ্চি সময় দি কম। দেশখন কি তোৰ বাপেকৰ দেশ? কবিতা লিখি জেললৈ যাম।